ভিডিঅ'টোত এটা লাইক কৰি দিয়া আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিঅ'টো চোৱাৰ পিছত ভিডিঅ'টোৰ বিষয়ে এটা কমেণ্ট কৰিবা। ছাত্ৰ-ছাত্ৰীসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকলৈ লৈ আহিছোঁ নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ৰাজনীতি খণ্ডৰ দ্বিতীয় অধ্যায় চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণী বিভাগ এই অধ্যায়টিৰ প্ৰশ্নৰ উত্তৰকেইটা। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। আৰু ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টোত এটা লাইক কৰি দিবা। আৰু এই ভিডিঅ'টো চোৱাৰ পিছত বেলেগ পাঠৰ ভিডিঅ' চাবৰ কাৰণে তোমালোকে স্ক্ৰীনত দিয়া ভিডিঅ'টো চাই প্লেলিষ্টত যাব পাৰা। প্লেলিষ্টত গ'লে তোমালোকে যিকোনো কিতাপৰ যিকোনো পাঠৰ ভিডিঅ' পাই যাবা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে পাঠটো ডিপলি ষ্টাডি কৰিবা। পাঠটো তোমালোকে পঢ়ি বুজি ল'বা, কাৰণ যেতিয়া তোমালোকে বুজি পাবা তেতিয়াই তোমালোকে কুৱেশ্যন আনচাৰকেইটা ইজিলি মনত ৰখাব পাৰিবা। ঠিক আছে, তো তোমালোকে পাঠটো পঢ়ি বুজি ল'বা আৰু ক্লাছততো তোমালোকক পঢ়াবই। তো তোমালোকে পাঠটো পঢ়াৰ পিছত এই মূল কথাখিনি একেবাৰে ভালকৈ তোমালোকে পঢ়িবা। এইখিনি বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ কাৰণে। এইখিনি তোমালোকে ভালকৈ পঢ়িবা আৰু ইয়াৰ পৰাও পৰীক্ষাত প্ৰশ্ন আহে। ঠিক আছে, তো এয়া হ'ল তোমালোকৰ অনুশীলনী। তোমালোকক তিনিটা ষ্টেপত কুৱেশ্যনকেইটা দিছে। প্ৰথমে আছে অতি চমু উত্তৰৰ প্ৰশ্ন, ছেকেণ্ড ষ্টেপ চমু উত্তৰৰ প্ৰশ্ন, থাৰ্ড ষ্টেপ দীঘল উত্তৰৰ প্ৰশ্ন। তো ব'লা আমি এটা এটা প্ৰশ্ন উত্তৰ আলোচনা কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ অনুশীলনীৰ প্ৰথম প্ৰশ্নটো হ'ল চৰকাৰৰ শ্ৰেণী বিভাজন কৰা প্ৰথমগৰাকী ৰাজনৈতিক দাৰ্শনিক কোন? উত্তৰ দি লিখিবা, চৰকাৰৰ শ্ৰেণী বিভাজন কৰা প্ৰথমগৰাকী ৰাজনৈতিক দাৰ্শনিক হ'ল গ্ৰীক দাৰ্শনিক প্লেটো। ঠিক আছে, ছাত্ৰ-ছাত্ৰীসকল, উত্তৰকেইটা যিমান চমুকৈ সম্ভৱ মই সিমান চমুকৈ লিখিছোঁ, যাতে তোমালোকে ইজিলি মুখস্থ কৰিব পাৰা আৰু যাতে ইজিলি তোমালোকে লিখি ল'ব পাৰা। ঠিক আছে, গতিকে তোমালোকে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। এতিয়া কুৱেশ্যন 2ত চোৱা। তোমালোকক কুৱেশ্যন 2ত দিছে বৰ্তমান বিশ্বৰ আটাইতকৈ জনপ্ৰিয় চৰকাৰ কোনবিধ? উত্তৰ দি লিখিবা, বৰ্তমান বিশ্বৰ আটাইতকৈ জনপ্ৰিয় চৰকাৰ হ'ল গণতান্ত্ৰিক চৰকাৰ। আগতে ৰাজতান্ত্ৰিক আছিলে, ৰজাই দেশ শাসন কৰিছিলে, ৰজাৰ মুখৰ কথাই আছিলে আইন। অ'কে, কিন্তু বৰ্তমান তেনে নহয়। বৰ্তমান দেশৰ শাসন ব্যৱস্থা হৈছে গণতান্ত্ৰিক, অৰ্থাৎ জনসাধাৰণে দেশ শাসন কৰে। জনসাধাৰণে ডাইৰেক্টলি নকৰে, বাট জনসাধাৰণে নিৰ্বাচিত কৰা প্ৰতিনিধিয়ে দেশ শাসন কৰে। চ' আমি ক'ব পাৰোঁ যে ইনডাইৰেক্টলি জনসাধাৰণে দেশ শাসন কৰে। অ'কে, আৰু সেইকাৰণেই বৰ্তমান বিশ্বৰ আটাইতকৈ জনপ্ৰিয় চৰকাৰ হৈছে গণতান্ত্ৰিক চৰকাৰ। কুৱেশ্যন 3ত দিছে সংসদীয় পদ্ধতিৰ চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম লিখা। উত্তৰ দি লিখিব পাৰা, সংসদীয় পদ্ধতিৰ চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম হ'ল ইংলেণ্ড। একেবাৰে ইজি হয়। তোমালোকক 4 দিছে সংসদীয় পদ্ধতিৰ চৰকাৰৰ চৰকাৰ প্ৰধান আৰু ৰাষ্ট্ৰপ্ৰধান কোন? উত্তৰ দি লিখিবা যে সংসদীয় পদ্ধতিৰ চৰকাৰ প্ৰধান প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপ্ৰধান ৰাষ্ট্ৰপতি। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক 5 নম্বৰত দিছে ক্ষমতাৰ পৃথকীকৰণ নীতি কেনে প্ৰকাৰৰ চৰকাৰৰ থাকে? উত্তৰ দি লিখিবা, ক্ষমতাৰ পৃথকীকৰণ নীতি ৰাষ্ট্ৰপতীয় চৰকাৰৰ থাকে। এতিয়া কুৱেশ্যন 6ত চোৱা। কুৱেশ্যন 6ত দিছে ৰাষ্ট্ৰপতীয় চৰকাৰ থকা এখন ৰাষ্ট্ৰৰ নাম লিখা। উত্তৰ দি লিখিব পাৰা, ৰাষ্ট্ৰপতীয় চৰকাৰ থকা এখন ৰাষ্ট্ৰৰ নাম হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ। 7ত চোৱা। কুৱেশ্যন 7ত দিছে তোমালোকক এক কেন্দ্ৰীয় চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম লিখা। উত্তৰ দি লিখিব পাৰা, এক কেন্দ্ৰীয় চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম হ'ল নেদাৰলেণ্ড। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া 8ত চোৱা। তোমালোকক 8ত দিছে যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত থকা দুবিধ চৰকাৰ কি কি? উত্তৰ দি লিখিবা, যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত থকা দুবিধ চৰকাৰ হ'ল ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰ। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া 9 নম্বৰত চোৱা। তোমালোকক 9 নম্বৰত দিছে ছুইজাৰলেণ্ডত কোন পদ্ধতিৰ চৰকাৰ আছে? উত্তৰ দি লিখিবা, ছুইজাৰলেণ্ডত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ আছে। তোমালোকক যদি পৰীক্ষাত সোধে যে যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ থকা এখন ৰাষ্ট্ৰৰ নাম উল্লেখ কৰা, তেতিয়া তোমালোকে ছুইজাৰলেণ্ড বুলি লিখিব পাৰা। ঠিক আছে, এতিয়া 10ত চোৱা। তোমালোকক 10ত দিছে ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে? উত্তৰ দি লিখিবা, ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই। তোমালোকে উত্তৰবোৰ লিখোঁতে এই বাক্যবিলাক তোমালোকে কমপ্লিট কৰি লিখিবা। ডাইৰেক্ট যদি এটা ৱৰ্ডত লিখি দিয়া নাই, তেনেহ'লে দেখাত ভাল নালাগে। চ' তোমালোকে বাক্যবিলাক কমপ্লিট কৰিবা। ঠিক আছে, ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আহিল চমু উত্তৰৰ প্ৰশ্ন। তোমালোকক চমু উত্তৰৰ প্ৰশ্নৰ 1 নম্বৰত দিছে বৰ্তমান সময়ত প্ৰচলিত বিশ্বৰ বিভিন্ন প্ৰকাৰৰ চৰকাৰ কি কি? উত্তৰ দি লিখিবা, বৰ্তমান সময়ত প্ৰচলিত বিশ্বৰ বিভিন্ন প্ৰকাৰৰ চৰকাৰসমূহ হ'ল ক একেন্দ্ৰীয় চৰকাৰ, খ যুক্তৰাষ্ট্ৰীয় চৰকাৰ, গ সংসদীয় চৰকাৰ, ঘ ৰাষ্ট্ৰপতীয় চৰকাৰ।
এতিয়া 2 নম্বৰত দিয়া প্ৰশ্নটোলৈ চোৱা। তোমালোকক 2 নম্বৰত দিছে সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰটো লিখিবা সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা বৈশিষ্ট্য হ'ল 1 নম্বৰটো লিখিবা কাৰ্যপালিকাৰ সদস্যসকল বিধানমণ্ডলৰো সদস্য। এই চৰকাৰত কাৰ্যপালিকা অৰ্থাৎ মন্ত্ৰী পৰিষদৰ সদস্যসকল বিধানমণ্ডলৰো সদস্য। তাৰ পিছৰ যিটো বৈশিষ্ট্য তোমালোকে ইয়াৰ পৰা আৰম্ভ কৰিবা, ঠিক আছে। এইটো পিডিএফ বনাওঁতে পেজটো ভাগ হোৱাৰ কাৰণে সেইটো তলত গ'লগৈ, তোমালোকে মাজত ইমান ফাঁক নথবা। তো এতিয়া লিখিবা ছেকেণ্ড বৈশিষ্ট্যটো বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ ওচৰ সম্বন্ধ। সংসদীয় পদ্ধতিৰ চৰকাৰৰ বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ সম্পৰ্ক নিবিড়। ছাত্ৰ-ছাত্ৰীসকল এতিয়া 3ত চোৱা। তোমালোকক 3 দিছে সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা দোষ আৰু দুটা গুণ চমুকৈ লিখা। উত্তৰটো লিখিবা সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা দোষ। ওকে, তো প্ৰথমে তোমালোকে দোষ দুটা লিখিবা আৰু তাৰপিছত লিখিবা গুণ দুটা। তো প্ৰথমটো দোষ এদৰে লিখিব পাৰা সংসদীয় পদ্ধতিৰ চৰকাৰ জৰুৰীকালীন অৱস্থাৰ বাবে উপযোগী নহয়। তাৰপিছত লিখিবা কাৰণ সিদ্ধান্ত গ্ৰহণৰ বাবে বহুখিনি ব্যৱস্থাৰ মাজেৰে যাব লাগে। তাৰপিছত লিখিবা এনে চৰকাৰ স্থায়ী চৰকাৰ নহয় কাৰণ সদস্যৰ সমৰ্থনৰ ওপৰতহে মন্ত্ৰীসভা বৰ্তি থাকে। ওকে, তো এতিয়া তোমালোকে দুটা দোষ লিখিবা, তাৰপিছত দুটা গুণ এদৰে লিখিবা সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা গুণ। তো প্ৰথমটো গুণ এদৰে লিখিবা এই চৰকাৰ স্বেচ্ছাচাৰী হ'ব নোৱাৰে কাৰণ সংসদে মন্ত্ৰীসভা নিয়ন্ত্ৰণ কৰে। তাৰপিছত লিখিবা এই চৰকাৰত শাসন বিভাগ আৰু আইন প্ৰণয়ন বিভাগৰ মাজত সুসম্পৰ্ক থাকে। তো এতিয়া তোমালোকে 3 নম্বৰত দিয়া প্ৰশ্নটোৰ উত্তৰ লিখি ল'বা। ছাত্ৰ-ছাত্ৰীসকল এতিয়া 4 নম্বৰত চোৱা। 4 নম্বৰত দিছে ক্ষমতাৰ পৃথকীকৰণ নীতি মানে কি? উত্তৰটি লিখিবা ক্ষমতাৰ পৃথকীকৰণ নীতি মানে চৰকাৰৰ বিভাগসমূহে সেই ৰাষ্ট্ৰৰ সংবিধান অনুসৰি লাভ কৰা নিজা নিজা ক্ষমতা। ইয়াত চৰকাৰৰ বিভাগসমূহে বিধানমণ্ডল, কাৰ্যপালিকা, ন্যায়পালিকা চৰকাৰৰ এই ভাগ তিনিটাক বুজাইছে, ঠিক আছে। তাৰপিছত লিখিবা এনে ক্ষমতাৰ ভিত্তিত এই বিভাগসমূহে স্বাধীনভাৱে চৰকাৰৰ কাম কাজ কৰিব পাৰে, ঠিক আছে। এতিয়া 5 নম্বৰত চোৱা। তোমালোকক 5 নম্বৰত দিছে ৰাষ্ট্ৰপতিয়ে চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰটি লিখিবা ৰাষ্ট্ৰপতিয়ে চৰকাৰৰ দুটা বৈশিষ্ট্য হ'ল ক বিধানমণ্ডলৰ নিৰ্দিষ্ট কাৰ্যকাল। ৰাষ্ট্ৰপতিয়ে চৰকাৰত বিধানমণ্ডলৰ নিৰ্দিষ্ট কাৰ্যকাল শেষ হোৱাৰ আগতে কোনো কাৰণত ভংগ নহয়। তাৰপিছত লিখিবা ৰাষ্ট্ৰপতিয়ে বিধানমণ্ডল ভংগ কৰাৰ ক্ষমতা এই চৰকাৰত নাই। ওকে, তাৰপিছত খ দি লিখিবা অনমনীয় সংবিধান। এই চৰকাৰৰ সংবিধানখন অনমনীয় হয়, সংবিধানখন সহজে সংশোধন কৰিব নোৱাৰি। 6 নম্বৰত দিছে এক কেন্দ্ৰীয় চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ চমুকৈ লিখা। উত্তৰ দি লিখিবা এক কেন্দ্ৰীয় চৰকাৰৰ দুটা গুণ। প্ৰথমে দুটা গুণ লিখিবা, তাৰপিছত দুটা দোষ লিখিবা, ঠিক আছে। তো গুণ দুটা দৰে লিখিবা এক কেন্দ্ৰীয় চৰকাৰৰ অধীনত শাসন ব্যৱস্থা অধিক শক্তিশালী হয়। তাৰপিছত 2 দি লিখিবা জৰুৰীকালীন অৱস্থাৰ বাবে এই চৰকাৰ বেছি উপযোগী কাৰণ সকলো ধৰণৰ সিদ্ধান্ত একেখন চৰকাৰে গ্ৰহণ কৰে, ঠিক আছে। তাৰপিছত দুটা দোষ লিখিবা, তোমালোকে মাজত ইমান গেপ নথবা, ঠিক আছে। তো যদি লিখিবা এক কেন্দ্ৰীয় চৰকাৰৰ দুটা দোষ, তাৰপিছত তোমালোকে ইয়াৰ পৰা আৰম্ভ কৰিবা, ঠিক আছে। মাজত ইমান গেপ নথবা। তো এক দি লিখিবা এক কেন্দ্ৰীয় চৰকাৰত দেশৰ অধিকাংশ জনসাধাৰণে চৰকাৰত অংশগ্ৰহণ কৰাৰ সুবিধা নাপায়, ফলত এনে চৰকাৰ গণতন্ত্ৰৰ বাবে উপযোগী নহয়। তাৰপিছত 2 দি লিখিবা এখন মাত্ৰ চৰকাৰ থকাৰ বাবে এক কেন্দ্ৰীয় চৰকাৰৰ ওপৰত অধিক কামৰ বোজা পৰে, ফলত আঞ্চলিক সমস্যাসমূহে গুৰুত্ব নাপায়। ছাত্ৰ-ছাত্ৰীসকল এতিয়া আহিল দীঘল উত্তৰৰ প্ৰশ্ন। তো তলত যিকেইটা প্ৰশ্ন আছে এই প্ৰশ্নকেইটাৰ উত্তৰ অলপ দীঘল হ'ব, বাট সিমানো দীঘল নহয়, গতিকে টেনশ্যন নল'বা। 1 নম্বৰত দিছে ৰাষ্ট্ৰপতীয় চৰকাৰৰ গুণ আৰু দোষসমূহ লিখা। উত্তৰটো লিখিবা ৰাষ্ট্ৰপতীয় চৰকাৰৰ গুণসমূহ হ'ল, তো প্ৰথমে গুণকেইটা লিখা হ'ব, তাৰপিছত দোষকেইটা লিখা হ'ব, ঠিক আছে। তো প্ৰথম গুণটো দৰে লিখিবা ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপতিজন এটা নিৰ্দিষ্ট কাৰ্যকালৰ বাবে নিৰ্বাচিত হোৱাৰ বাবে আৰু সহজে তেওঁক পদবীৰ পৰা আঁতৰ কৰিব নোৱাৰাৰ বাবে চৰকাৰখন স্থায়ী হয়। ইয়াত বিধানমণ্ডলৰো নিৰ্দিষ্ট কাৰ্যকাল থাকে। তো এইদৰে তোমালোকে প্ৰথম গুণটো লিখিবা। 2 ক্ষমতাৰ পৃথকীকৰণ ব্যৱস্থাৰ বাবে চৰকাৰৰ তিনিওটা অংগই স্বাধীনভাৱে কাম কৰাৰ সুযোগ পায়। এই চৰকাৰত অৱৰোধন আৰু সন্তুলন নীতি থকা বাবে চৰকাৰৰ কোনো অংগই স্বেচ্ছাচাৰী হ'ব নোৱাৰে। তাৰপিছত 3 দি লিখিবা এনে চৰকাৰ জৰুৰীকালীন অৱস্থাৰ বাবে অতি উপযোগী। যিহেতু চৰকাৰৰ প্ৰকৃত ক্ষমতা ৰাষ্ট্ৰপতিজনৰ ওপৰত কেন্দ্ৰীভূত হৈ থাকে, গতিকে জৰুৰীকালীন অৱস্থাত অতি সহজে যিকোনো সিদ্ধান্ত লোৱাটো সহজ হয়। তাৰপিছত 4 দি লিখিবা কাৰ্যপালিকা শক্তিশালী হোৱাৰ বাবে এনে চৰকাৰে দেশৰ ঐক্য আৰু সংহতি সহজে ৰক্ষা কৰিব পাৰে। তাৰপিছত 5 দি লিখিবা যুক্তৰাষ্ট্ৰীয় চৰকাৰ ৰাজনৈতিক দলৰ প্ৰভাৱৰ পৰা মুক্ত হোৱাৰ বাবে ৰাষ্ট্ৰপতিজনে
কাৰ্য সম্পাদন কৰাৰ ক্ষেত্ৰত সংসদৰ সংখ্যাগৰিষ্ঠতাৰ সমৰ্থনৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। তাৰপিছত লিখিব লাগিব ৰাষ্ট্ৰপতি আৰু চৰকাৰৰ দোষসমূহ। ঠিক আছে, তো তোমালোকে এতিয়া লিখিবা ৰাষ্ট্ৰপতি চৰকাৰৰ দোষসমূহ হ'ল, তাৰপিছত এক দি লিখিবা ৰাষ্ট্ৰপতি চৰকাৰত ৰাষ্ট্ৰপতিজনক বিধানমণ্ডলে নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে চৰকাৰ স্বেচ্ছাচাৰী হোৱাৰ আশংকা থাকে। ঠিক আছে, তাৰপিছত লিখিবা 2 দি ক্ষমতাৰ পৃথকীকৰণ নীতিৰ বাবে ৰাষ্ট্ৰপতিয়ে চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সহযোগিতা নাথাকে। সামগ্ৰিকভাৱে ই দেশৰ প্ৰশাসনত বিৰূপ প্ৰভাৱ পেলায়। ঠিক আছে, তাৰপিছত 3 দি লিখিবা ৰাষ্ট্ৰপতি চৰকাৰৰ অন্যতম দোষ হৈছে ইয়াৰ অনমনীয় সংবিধান। সংবিধানখন অনমনীয় হ'লে পৰৱৰ্তীত পৰিৱেশ আৰু পৰিস্থিতিত সংবিধান সংশোধন কৰাত জটিলতা আহে। ঠিক আছে, তো এতিয়া লিখিবা 4 দি লিখিবা ৰাষ্ট্ৰপতি চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডল বিভিন্ন ৰাজনৈতিক দলৰ হ'লে তেতিয়া ৰাজনৈতিক সংকট সৃষ্টিৰ সম্ভাৱনা থাকে। তাৰপিছত 5 দি লিখিবা ৰাষ্ট্ৰপতীয় চৰকাৰত মন্ত্ৰীত্ব লাভৰ বাবে ব্যক্তিগত যোগ্যতা আৰু অভিজ্ঞতাতকৈ অনুগত্যইহে অধিক গুৰুত্ব লাভ কৰাৰ সম্ভাৱনা থাকে। ঠিক আছে, তো এতিয়া তোমালোকে লিখিবা। এতিয়া 2 নম্বৰত চোৱা। 2 নম্বৰত দিছে সংসদীয় পদ্ধতি চৰকাৰৰ বৈশিষ্ট্যসমূহ লিখা। উত্তৰ দি লিখিবা সংসদীয় পদ্ধতি চৰকাৰৰ বৈশিষ্ট্যসমূহ হ'ল প্ৰথমে লিখিবা 2জন মুৰব্বী। এই চৰকাৰৰ 2জন মুৰব্বীৰ ব্যৱস্থা আছে, এজন প্ৰকৃত কাৰ্যপালিকা আৰু আনজন নামমাত্ৰ কাৰ্যপালিকা। 2 দি লিখিবা কাৰ্যপালিকাৰ সদস্যসকল বিধানমণ্ডলৰো সদস্য। এই চৰকাৰত কাৰ্যপালিকা অৰ্থাৎ মন্ত্ৰী পৰিষদৰ সদস্যসকল বিধানমণ্ডলৰো সদস্য। তাৰপিছত 3 দি লিখিবা বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ ওচৰ সম্বন্ধ। সংসদীয় পদ্ধতিত চৰকাৰৰ বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ সম্পৰ্ক অতি নিবিড়। 4 দি লিখিবা মন্ত্ৰী পৰিষদ বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ। সংসদীয় পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকা সকলো কাম কৰাৰ বাবে বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ থাকে। তাৰপিছত 5 দি লিখিবা মন্ত্ৰী পৰিষদৰ সামূহিক দায়বদ্ধতা। সংসদীয় পদ্ধতিৰ চৰকাৰত মন্ত্ৰী পৰিষদখন সামূহিকভাৱে বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ হয়। তো এইদৰে তোমালোকে কুৱেশ্যনটোৰ উত্তৰটো লিখি ল'বা। এতিয়া কুৱেশ্যন 3 চোৱা। কুৱেশ্যন 3 দিছে তোমালোকক যুক্তৰাষ্ট্ৰীয় চৰকাৰ বৰ্তমান কিয় জনপ্ৰিয় হৈছে উদাহৰণসহ আলোচনা কৰা। উত্তৰ দি লিখিবা যি পদ্ধতিৰ চৰকাৰত এক কেন্দ্ৰীয় চৰকাৰ আৰু তাৰ লগতে ভালেকেইখন ৰাজ্য চৰকাৰ থাকে তাকে যুক্তৰাষ্ট্ৰীয় চৰকাৰ বোলে। যুক্তৰাষ্ট্ৰীয় চৰকাৰ সৰ্বপ্ৰথমে আমেৰিকাত সৃষ্টি হৈছিল যদিও আজিকালি পৃথিৱীৰ বহু দেশতেই যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ ব্যৱস্থা দেখা যায়। যুক্তৰাষ্ট্ৰীয় চৰকাৰে বৰ্তমান জনপ্ৰিয়তা লাভ কৰাৰ মূল কাৰণসমূহ হ'ল তোমালোকে 1 দি লিখিবা যুক্তৰাষ্ট্ৰীয় চৰকাৰ স্বেচ্ছাচাৰী শাসনলৈ পৰিৱৰ্তন হ'ব নোৱাৰে। 2 দি লিখিবা বিভিন্ন ধৰ্ম, জাতি, ভাষা আদি গোষ্ঠীয়ে বসবাস কৰা এখন বিশাল ৰাষ্ট্ৰৰ বাবে যুক্তৰাষ্ট্ৰীয় চৰকাৰ অতি প্ৰয়োজনীয়। 3 দি লিখিবা যুক্তৰাষ্ট্ৰীয় চৰকাৰত জনসাধাৰণৰ বেছিভাগেই চৰকাৰত যোগদান কৰাৰ সুবিধা পায়। 4 দি লিখিবা কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ মাজত ক্ষমতাৰ বিভাজন হোৱাৰ বাবে কোনো চৰকাৰৰ ওপৰত কামৰ দায়িত্ব বেছি নহয়, ফলত চৰকাৰে সুকলমে কাম কৰিব পাৰে। তাৰপিছত 5 দি লিখিবা এনে চৰকাৰ ব্যৱস্থাত আঞ্চলিক বা স্থানীয় বৈশিষ্ট্যসমূহ সুৰক্ষিত হয় আৰু লগে লগে জাতীয় ঐক্য ৰক্ষা পৰে। এনেবোৰ কাৰণতেই বৰ্তমান পৃথিৱীত যুক্তৰাষ্ট্ৰীয় চৰকাৰে অধিক জনপ্ৰিয়তা লাভ কৰিছে। এতিয়া 4 চোৱা। 4 দিছে এক কেন্দ্ৰীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ লিখা। উত্তৰ দি লিখিবা এক কেন্দ্ৰীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ হ'ল 1 শক্তিশালী কেন্দ্ৰীয় চৰকাৰ। এনে চৰকাৰত সংবিধানে সকলো ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ ওপৰত ন্যস্ত কৰে, ফলত ইয়াত কেন্দ্ৰীয় চৰকাৰৰ স্থিতি অতি শক্তিশালী। তাৰপিছত 2 দি লিখিবা লিখিত অথবা অলিখিত সংবিধান। এক কেন্দ্ৰীয় চৰকাৰত সংবিধানখন লিখিত অথবা অলিখিত হ'ব পাৰে। তাৰপিছত 3 দি লিখিবা একক নাগৰিকত্ব। একক নাগৰিকত্ব এক কেন্দ্ৰীয় চৰকাৰৰ প্ৰধান বৈশিষ্ট্য। ইয়াত দ্বি নাগৰিকত্বৰ ব্যৱস্থা নাই। তাৰপিছত 4 দি লিখিবা দুৰ্বল ন্যায়পালিকা। এক কেন্দ্ৰীয় চৰকাৰত দুৰ্বল ন্যায়পালিকা পৰিলক্ষিত হয়। আইনসভাই প্ৰণয়ন কৰা আইন ন্যায়পালিকাই অসাংবিধানিক বুলি ঘোষণা কৰিব নোৱাৰে। তাৰপিছত 5 দি লিখিবা নমনীয় সংবিধান। এক কেন্দ্ৰীয় চৰকাৰৰ সংবিধানখন সাধাৰণতে নমনীয় হয়। ছাত্ৰ-ছাত্ৰীসকল 5 নম্বৰত দিছে তোমালোকক এক কেন্দ্ৰীয় চৰকাৰ প্ৰকৃততে গণতান্ত্ৰিক নে সমালোচনা কৰা। যদি লিখিবা যি পদ্ধতিৰ চৰকাৰত সকলো ক্ষমতা একমাত্ৰ কেন্দ্ৰীয় চৰকাৰৰ হাতত কেন্দ্ৰীভূত হৈ থাকে তেনে চৰকাৰক এক কেন্দ্ৰীয় চৰকাৰ বোলে। যেনে ব্ৰিটেইন, ফ্ৰান্স, জাপান, ইটালী, নেদাৰলেণ্ড আদি দেশত এই
চৰকাৰ আছে। তাৰপিছত পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা প্ৰকৃততে এক কেন্দ্ৰীয় চৰকাৰ সম্পূৰ্ণৰূপে গণতান্ত্ৰিক নহয়। তাৰ কেইটামান কাৰণ হ'ল এক কেন্দ্ৰীয় চৰকাৰত জনসাধাৰণে সক্ৰিয়ভাৱে দেশৰ শাসন কাৰ্যত অংশগ্ৰহণ কৰাৰ সুযোগ নাপায়। ফলত জনসাধাৰণৰ মনত ৰাজনৈতিক সক্ৰিয়তা কম হয়। 2 লিখিবা এক কেন্দ্ৰীয় চৰকাৰত এটা মাত্ৰ চৰকাৰ থকাৰ বাবে দেশৰ সকলো অংশৰ কামবোৰত সমানে চকু দিব নোৱাৰে। ফলত স্থানীয় ভালেমান সমস্যা সমাধান নোহোৱাকৈয়ে থাকি যায়। 3 লিখিবা এক কেন্দ্ৰীয় চৰকাৰত দেশৰ অধিকাংশই চৰকাৰত অংশগ্ৰহণ কৰাৰ সুবিধা নাপায়। ফলত এনে চৰকাৰ গণতন্ত্ৰৰ বাবে উপযোগী নহয়। তাৰপিছত 4 লিখিবা এইটো একচুৱেলি 4 হ'ব লাগিছিল 3 হৈ আছে তোমালোকে 4 দিবা এক কেন্দ্ৰীয় চৰকাৰ স্বেচ্ছাচাৰী হোৱাৰ সম্ভাৱনা থাকে। ফলত জনসাধাৰণৰ ইচ্ছা আকাংক্ষাত কোনো গুৰুত্ব নিদিয়াকৈ চৰকাৰে নিজৰ শাসন সমগ্ৰ দেশৰ ওপৰত চলাব পাৰে। গতিকে দেশৰ উন্নতি এই চৰকাৰৰ পৰা আশা কৰিব নোৱাৰি। ওকে তো তোমালোকে লিখিবা তাৰপিছত 4 দিবা 4 লিখিবা বৰ্তমান ডাঙৰ ৰাষ্ট্ৰবিলাকৰ বাবে এনে চৰকাৰ উপযোগী নহয়। কাৰণ অঞ্চলবিলাকে সমগ্ৰত্ব নাপালে বা সমস্যাসমূহৰ সমাধান নহ'লে আঞ্চলিক বিদ্ৰোহে দেখা দিব পাৰে। ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো কেনে লাগিল তোমালোকে মোক কমেন্ট কৰি জনাবা। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টোত এটা লাইক কৰি দিবা। আৰু তোমালোকে বেলেগ পাঠৰ ভিডিঅ' চাবৰ কাৰণে প্লেলিষ্টত যাব পাৰা অথবা ডেছক্ৰিপশ্যনত তোমালোকে তলৰ ফালে স্ক্ৰল কৰিবা তাতো তোমালোকে ভিডিঅ' পাই যাবা। তো আজিৰ ভিডিঅ'টো ইমান আছিলে। আজিৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।